So hello guys, welcome to NK Technology. আজি আকৌ এটা নতুন ভিডিও আপোনালোকক ওচৰলৈ লৈ আহিছো। আজি মই দেখাম আপোনালোকক মোৰ নিজৰ FB একাউণ্টৰ Facebook একাউণ্টৰ আপোনাৰ লিংকটো কেনেকৈ কপি কৰিব পাৰিব। সো মই প্ৰথম আপোনাৰ ফেচবুকটো অন কৰিম। সো আপোনাৰ মই ফেচবুক সফটৱেৰটো অন কৰিলো। সো এই লিংকটো কপি কৰা বিভিন্ন ধৰণৰ আপোনাৰ সুবিধা আছে। লাইক আপুনি আপোনাৰ লিংকটো আপোনাৰ ইউটিউবত ডেসক্ৰিপচনত আপুনি দিব পাৰিব, লিংকটো শ্বেয়াৰ কৰিব পাৰিব। আপোনাৰ সাবস্ক্ৰাইবাৰ সকলে আপোনাৰ ফেচবুক একাউণ্টৰ আপোনাৰ একাউণ্টটো দেখি পাব। সো আমি আৰম্ভ কৰো। আমি প্ৰথম আপোনাৰ সব ইয়াত আপোনাৰ প্ৰফাইলটো আছে, প্ৰফাইলত আপুনি নিতুমনত ডাবল ক্লিক কৰি দিব। ডাবল ক্লিক কৰাৰ লগে লগে আপোনাৰ প্ৰফাইলটো ওপেন হৈ যাব সব এনেকুৱা ধৰণে। সো আপোনাৰ এই প্ৰফাইলটো খোলাৰ পিছত আপুনি ওপৰত চাব, ইয়াত আপোনাৰ এটা লিংক আছে, ঠিক আছে। এই লিংকটোকে আপুনি কপি কৰি দিব, ঠিক আছে। Ctrl C মাৰি দিব, কপি হৈ যাব। দেন আপুনি নিউ টেব বা বেলেগ ক'ৰবাতো আপুনি চাব পাৰে পেষ্ট কৰি। Ctrl V মাৰি পেষ্ট কৰিম, দেন মই এণ্টাৰ মাৰি দিম। সব আমাৰ নিতুমন পোৱাৰ আমাৰ প্ৰফাইলটো খোল খাই গ'ল। তো এনেকৈ ধৰণে আপুনি নিজৰ প্ৰফাইলটো খুলিব পাৰিব। সো এনেকুৱা ধৰণে আপুনি নিজৰ লিংকটো কপি কৰি পিনি আপুনি ডেসক্ৰিপচনত দিব পাৰিব। আপোনাৰ ইউটিউবত আপুনি লাইক আপোনাৰ নিজৰ ফ্ৰেণ্ডবিলাকক শ্বেয়াৰ কৰিব পাৰিব। যেহেতু আপোনাৰ নামটো সাৰ্চ কৰিলে নাই পোৱা বুলি ক'লে আপুনি নিজৰ লিংকটো শ্বেয়াৰ কৰি দিব পাৰিব। চবৰে সহজ হ'ব। তো যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগত বেল আইকনটো প্ৰেছ কৰি দিব। আৰু আপোনালোকক যদি এনেকুৱা ভিডিঅ' ভাল লাগিছে তেন কমেণ্ট কৰক, মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।